কথাখিনি কওঁ যিখিনি মই জানো আৰু সেইখিনিহে ক'ম দেই, বেলেগ আৰু নাজানাখিনি নকওঁ দেচোন বাৰু। নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকৰ চাগে ভালে। আজিতো খুব ভাল যেন লাগে, কাৰণ কি আজি বিশ্বকৰ্মা পূজা। আজি ধুমধামেৰে বিশ্বকৰ্মা পূজা চলি আছে আমাৰ গাঁৱত। আমাৰ যি নেকি আমাৰ যোনটো চক বজাৰ হয় সেইবিলাখনতো মানে কি বিশ্বকৰ্মা পূজা ইমান ধুনীয়াকৈ ধুমধামেৰে চলি আছে। গতিকে মোৰ ফালৰ পৰা এই শুভকামনা থাকিল বিশ্বকৰ্মা পূজা, হেপী বিশ্বকৰ্মা পূজা বুলি। আৰু যিবিলাখানে বিশ্বকৰ্মা পূজাৰ বিষয় লৈ পালন কৰিছে তেখেতসকলতো যাতে ভালে কুশলে যায় গোটেই বছৰটো, মোটামুটি বেমাৰ আজাৰৰ পৰাও দূৰত থাকক, সকলো ফালৰ পৰা কাম আহি থাকক, সেয়ে শুভকামনা কৰিলোঁ। আৰু বছৰটো সম্পূৰ্ণ সকলো ফেমিলিয়ে যাতে ভালে কুশলে থাকে সেইটোও কামনা কৰিলোঁ। আৰু বিশেষলি ভিডিঅ'টো বনোৱা হৈছে বিশ্বকৰ্মা পূজা স্পেচিয়েলি। সেইটোতো বাৰু আমাৰ অসমত প্ৰায়ভাগ মিস্ত্ৰীবিলাক বা ঠেলা আল্লা যিকোনো সন্থাই মানে অটো সন্থা হওক, ঠেলা আল্লা সন্থা হওক আৰু মিস্ত্ৰী সন্থা হওক, সেনেকৈ মিলি জুলি বঢ়িয়াকৈ ধুনীয়াকৈ বিশ্বকৰ্মা পূজাটো পালন কৰা হয়। গতিকে মই য'ত আছোঁ বৰ্তমান তাতে বিশ্বকৰ্মা পূজাৰ গুমগামে পোৱা নাই। গতিকে ইয়াতো মিস্ত্ৰী আছে, ঠেলা আল্লা আছে, সকলো আছে। গতিকে ইয়াতে সিমান এটা বিশ্বকৰ্মা পূজাটো গম নাপাওঁ কি কাৰণত বা নাপালে, বা গম পায় পালেও কিজানি মানে কি গম নাপাওঁ আৰু সেইটো কি কাৰণত নাপালে। গতিকে আৰু বিশেষ এটা কাৰণ আছিল যে বিশ্বকৰ্মা পূজাৰ দিনাখনে এটা ভাল বস্তু এটা মানে কি আজি 400 বছৰ আগৰ বোলে শুনবা পোৱা মতে, আৰু মই ইমান এটা নাজানো যিহেতু 400 বছৰৰ আগৰ বোলে এটা ৰজাৰ মহল। গতিকে মহলটো আপোনালোকে চাই লওক। এইটো যে দেখিছে, এইটো এটা মেহেল, ৰজাৰ মহল। এই মহলটো আগতে ৰজা বাস কৰিছিল বোলে। সম্পূৰ্ণ হিষ্ট্ৰীখিনি যদিও বা সিমান এটা নাজানো, তথাপিতো যিমানখিনি জানো সেইখিনি কৈছোঁ আৰু। আহক তেনেহ'লে আমি ভিডিঅ'টো ৰাজস্থানৰ এই ৰজাৰ বিষয় লৈ অলপমান আলোচনা ভিত্তিত কথাখিনি কওঁ। যিখিনি মই জানো আৰু সেইখিনিহে ক'ম দেই, বেলেগ আৰু নাজানাখিনি নকওঁ দেচোন বাৰু। ৰজাৰ মহলটো 400 বছৰ আগৰ মানে কি তেতিয়াৰ দিনৰে মানে কি ৰজাটো জনে বোলে গুজৰাট ছাইডৰ পৰাই বহুত কিবা কানি সোণা অলংকাৰ হীৰা মুকুতা এইবিলাক গোটাই লৈ পেলাই থুপৰে খোজকাঢ়ি আহিছিল। সেই টাইমতে আহি ইয়াতে বোলে মানে কি আহি থাকোঁতে আৰু গুজৰাটৰ পৰাই ৰাজস্থানত দেখি আহি আছিল। আহি থাকাত তাতে মানে কি ভাগৰ লাগোঁতে তাতে এটা পুখুৰী আছিল ছাইডত, তাতে বোলে জিৰণি কথা মানে জিৰলা আৰু ৰজাৰ দূতসকল পণ্ডিতসকল সকলোৱে মানে বিশ্ৰাম কৰিলা। বিশ্ৰাম কৰোঁতে বোলে এই ৰজাৰ আকৌ দেহাত বোলে কিবা বেমাৰ, ফোৰা বুলি কয় যি ফোৰা, এনেকুৱা কিবা ঘাঁ লাগিছিল। আৰু পাপৰ ফলত মানে এনেকুৱা মন্দিৰ চন্দিৰ ভাঙি গোটাই সোণা গহনা লৈছিল বুলি কোৱা মতে। গতিকে তেখেতৰ বোলে এনেকুৱা হৈছিল। হওঁতে বোলে সেই পুখুৰী এটা আছে তাতে, সেই পুখুৰীটোত বোলে এটা কুকুৰ গা ধুই পেলাই কুকুৰটো আহি থাকোঁতে এই ৰজাজনে শুই থাকোঁতে কুকুৰটো গা জুকৰি দিয়াত এই পানী যাই পেলাই ৰজাৰ গাত পৰোঁতে বোলে যোনখিনি জেগাত পানী পৰিল সেই পুখুৰীটোৰ পানীখিনি এই ঘাঁডোখৰ বোলে নোহোৱা হৈ গৈছিল। মানে কি যোনখিনি জেগাত মানে কি পানীখিনি পৰি ঘাঁহ আছিল, ফোৰা আছিল, সেইখিনি ফোৰা নোহোৱা হৈ গ'ল। গতিকে ৰজাজনে ভাবিলে যে এইটো বস্তু মানে কি পুখুৰীটোত নিশ্চয় কিবা এটা চমৎকাৰ আছে, সেই চমৎকাৰ আছে। গতিকে মোৰ পানী পৰাৰ লগে লগে এনেকুৱা হ'ল। তাৰপিছত ৰজাই বোলে ভাবি চিন্তি পুখুৰীটোত ধুনীয়াকৈ গা ধুলা, মোটামুটি ভালকেইদিন তাতে থাকি গা চা ধুওঁতে তাৰ বেমাৰ ভাল হোৱা দেখা পায়। তাতে সেই ৰজাজনে তাতেই মানে কি মন্দিৰ স্থাপন কৰিলে, ৰজাৰ মহল বুলি কয় সেইটো আৰম্ভ কৰি দিলে বনোৱা। তাতেই সকলোখিনি সোণা গহনা গোটা সম্পূৰ্ণ ৰাখি তাতে ভিতৰতে ৰাখি থৈ মানে কি এই মন্দিৰৰ দৰে স্থাপন কৰিলে সেই ৰজাজনে। তেতিয়াৰ দিনৰ পৰা এতিয়াক লাগি শুনবা পোৱা মতে আৰু এই মহলটোৰ ভিতৰত এনেকুৱা এটা জেগা আছে, মন্দিৰ আছে। এই মন্দিৰটোৰ ভিতৰত তলত মানে কি মন্দিৰৰ ভিতৰৰ তলত এতিয়াও পৰ্যন্ত বোলে সোণা গহনা সম্পূৰ্ণ সকলোখিনি আছেই। আৰু তাৰ পৰাই কোনো মানে আনিব পৰা এনেকুৱা কেপাচিটি নাই। তাৰমানে কিয় তাতে স্বয়ং মহাদেৱৰ
মন্দিৰ সেইটো তাতে মানে কি শিৱলিংগ আছে কিবা আছে এনেকুৱা সৰ্প এতিয়াও বোলে সৰ্প ৰখিয়ে থাকে তাতে গতিকে তাতে কোনো যাব পৰা ক্ষমতাও নাই মানে কি চোৰ কৰিম বুলি ভাবিব পৰা ক্ষমতাটো নাই হাত দিব পৰা ক্ষমতাও নাই গতিকে কিমান দূৰ সঁচা কিমান দূৰ মিছা গতিকে এইখিনি কথা মই ইয়াৰে লোকেল মানুহৰ পৰাই শুনিছোঁ কথাখিনি গতিকে হয়তো সিমান এটা ময়ো নাজানো যিহেতুকে অলপমান বাই মিষ্টেক হ'ব পাৰে গতিকে আপোনালোকে যদি জানে ৰাজস্থানৰ চিৰোহী জিলাত ৰজাৰ মহল এই মহলটো ধুনীয়া মহল কিন্তু বহুত দিনৰ পৰাই মই চাম বুলি ভাবি আছিলোঁ কিন্তু আজি ইমান ওচৰৰ পৰা যাব পৰা নাই অলপ দূৰৰ পৰাই চালোঁ সেইখিনিয়ে আৰু যদি ভাল লাগিল ভিডিঅ'টো মোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদিকে নতুনকৈ আহিছে ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই জয় আই অসম